মই 4 দিনমান আগতে আহিছিলোঁ তো মানে ভাইক লগ পাই কেনে অলপমান কিবা অলপ জোচ বাঢ়িছে তো কিয় ওকে তো হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই লেচন আকৌ নিছিলোঁ আপোনালোকৰ মাজত তো এতিয়া যাই আছোঁ ক'ত জানানে এতিয়া যাই আছোঁ সৰভোগত কিয় কাৰণটো হ'ল থাম্বনেইলতো গম পাইছেই তো কেনেকুৱা ভিডিঅ' হ'ব তো এটা মটিভেশ্যন মানে ভিডিঅ' কিহৰ কাৰণে ভিডিঅ'টো মই বনাব লগা হ'ল তো কৈ আছোঁ লাহে লাহে নাই কি অলপমান যাই লওঁ তাৰপিছত কৈ আছোঁ অ'কে গাইজ তো এতিয়া সৰভোগত যাই আছোঁ মানে কাৰণটো কি জানে তো মানে ৰিচেণ্টলি মই সৰভোগ গৈছিলোঁ মামাৰ ঘৰত মানে এনেই ফুৰিব গৈছিলোঁ তো মানে এজন মামাৰ লগত মানে মই মানে আমাৰ লগৰে হয় তো আমাৰ ল'ৰাটোৱে মানে ফাৰ্ম দিছে মানে মুৰ্গী ফাৰ্ম দিছে তো তাত গৈছিলোঁ তাত যে হ'ল কি জানেনে তাত যে এটা বস্তু দেখিলোঁ মানে য'ত এতিয়া হাঁহৰ ডিমাবিলাক হাঁহ মুৰ্গী ডিমাবিলাক যে উম দিয়ে তো সেইটো মেচিনটো মানে সি ঘৰতে বনাইছে হা মানে মই দেখি আচৰিত বা ঘৰত বনাইছে নে দেবোৰ বাট মানে তাৰপিছত আমি তাৰ পৰা লাহে লাহে উলিয়াই আহিলোঁ ঘৰৰ পৰা সেই মানে চৰটোৰ পৰা মানে ল'ৰাজন ঘৰৰ পৰা আহিলোঁ তো সেইটো কাৰণে মই সেই এটা কথা শুনিলোঁ যে এটা হাদচা হৈছিল ইয়াৰ লগত তো কি হাদচা মানে কি হৈছিল আৰু ক'ত কি হৈছিল তো চবখিনি আজি সম্পূৰ্ণ ভিডিঅ'টো কৈছোঁ তো চাই লওক সম্পূৰ্ণ ভিডিঅ' শেষলৈকে আৰু গম পাই যাব স্কিপ কৰি নাচাব মানে স্কিপ কৰি চালে ক'ত গম পাব মানে মাজতে কিছুমান কথা কৈ থাকিম ন তাৰ কাৰণে তো এতিয়া ডাইৰেক্ট যে মানে মামা ঘৰত যে লগ পাইছোঁ নে কি কয় তো ভিডিঅ' সম্পূৰ্ণ চাওক আৰু উপভোগ কৰক আহি পালোঁ মামা ঘৰ তো এতিয়া ইয়াৰ পৰা যাওঁ তো সঞ্জিত দা আহিব মইতো কৈছোঁৱে সঞ্জিত দা আহিছে তো ইয়াক গেটক লৈ পাৰিছোঁ তাৰে পৰা চাওঁ দুটাই মানে আৰু এজন আছে দেখুৱাইছোঁ কাই আছে ডাইৰেক্ট আৰু বেছি একো নকওঁ তো ডাইৰেক্ট যাই যোনটো ল'ৰাজন আছে তো একে লগৰে হয় আমাৰ তো ইয়াৰ ঘৰত যে লগ পাইছোঁ নাই কয় তো ভিডিঅ'সকল চাই থাকক অ'কে গাইজ তো আহি পালোঁ মানে তেতিয়ালৈ মই ঘৰত আহিছোঁ এতিয়া মামাৰ ঘৰত তো ইয়াৰ পৰা যাওঁ ধুনীয়াকৈ মানে যোনজন ভাইজন আছিল তো তাৰ ঘৰত যাওঁ যাই কিনে লগ পাইছোঁ নে কি কয় খোজকাঢ়ি যাই আছোঁ আমি দৌৰি যাওঁ যাই আছোঁ এতিয়া মানে ওচৰতে হয় আহি পালোঁ ভাইজনৰ ঘৰত এই কৈছে মোৰ সঞ্জিত দা কেনেকুৱা কৰে কিয় এইখনতে কি হৈছে পাপাটো এটা বটালটো এইগিলা মিম বনাব মিমত দিব এইগিলা মিম বনাব এতিয়া ভিডিঅ'লৈ যাওঁ এইটোকে বস্তু আছে ইয়াতে আমি যাইছিলোঁ তো আৰু ঘৰলৈকে যাওঁ তো লগ পাইছোঁ মই যে কৈছিলোঁ তো ভাইজনৰ কিবা এটা হাদচা হৈছিল মানে শুনামতে গছৰ পৰা পৰিছিল তো তাৰে ফলত মানে কি অলপ ইনজুৰ হৈছিল তো মিনিমাম 1 মাহ 2 মাহ বহুত মাহ নেকি গম নাপায় মানুহখিনি তো ঘৰতে বহিছিল তো তাৰপিছত কিবা হ'ল মানে অলপ ইচ্ছা এটা হৈ গ'ল হা মানে কি ঘৰতে এখন ফাৰ্ম কৰিল হা ফাৰ্ম মানে হাঁহৰ মুৰ্গীৰ চববিলাক ফাৰ্ম কৰিল তো তাৰে ফলত কি হ'ল মানে ঘৰত এনেই বহি থকা নাই আৰু কাম কৰি আছে তো অলপ নিজৰ মানে বেমাৰৰ মাজতো যে কিবা কাম কৰি আছে নিজে যে কাম কৰি খাই আছে তো সেইটোৱে দেখাৰ চেষ্টা কৰিম আপোনালোকক তো দেখুৱাই আছোঁ ফাৰ্ষ্ট দেখুৱাই আছোঁ আপোনালোকক মানে যোনটো এই উহম দিয়া যে কয় না হাঁহৰ ডিম আৰু মুৰ্গী মেচিন থাকে না উহম দিয়া তো দেখুৱাই আছোঁ এইটো তো চাওক থোৱাৰ কথা এইখন এতিয়া ফাৰ্ম কেন বনাইছে ফাৰ্ম এইবিলাকে এতিয়া হাঁহৰ আৰু ইয়াৰে মেচিনটো দেখাই আছোঁ মানে য'ত ডিমা এই উহম দিনা তো এইটো দেখুৱাই আছে মেচিনটো এইটো হ'ল মেচিন হাঁহৰ ডিমাৰ দিছে ইয়াতে উমনি দিছে এইটো মেচিন এইটো চাওক জ্বলিছে এতিয়া এইবিলাক এইটো ঘৰত বনোৱা মেচিন হয় এইটো একদম ভাইজন তো দেখুৱাই আছোঁ কৈছোঁ লাহে লাহে নে কি কয় তো চাই দেখক তো এইবিলাক আছে এতিয়া মুৰ্গীৰ পোৱালি আছে বৰষুণ এই বৰষুণ পৰি আছে মই যে কৈছিলোঁ তো এজন লগৰে হয় তো দেখুৱাই আছোঁ যে লগৰ তুমি কৈ দিয়া মানে এইটো যে কৰিলে যে তুমি এইটো যে হাঁহৰ ফাৰ্মটো হাঁহ মুৰ্গীটো মানে আগতে তোমাৰ কিবা হাদচা হৈছিল শুনিছিলোঁ হয় মানে মই গছৰ পৰা অলপমান পৰি এক্সিডেণ্ট হৈছিলোঁ তাৰপিছত ঘৰতে আছোঁ ঘৰতে থাকি এইবাৰ ইউটিউব চাই আছিলোঁ ইউটিউব চোৱাৰ পিছত মানে কি কৰিম ভাবি থাকাতে এইবাৰ ইউটিউবত মানে তাতে চালোঁ মুৰ্গীৰ এনেকৈ পুহিব পাৰি এইবাৰ আৰু মোৰ খুৰাও এটা আছে অৰূপ কুৰ্লী তাৰ পৰা মই ফাৰ্ষ্ট টাইম
6 পিচ মুৰ্গী মোক এনেও দিছিল সেই 6 পিচ মুৰ্গী ডাঙৰ কৰি বিক্ৰী কৰিলোঁ কৰাৰ পিছত আৰু তাৰ পৰা 30টা আনিছোঁ সেই 30টাৰ পৰা আৰম্ভ কৰিছোঁ কৰি কিনে সেনেকৈ কিবা হ'লে তাক খুৰা সোধোঁ তাই কৈ দিয়ে ধুনীয়া কৰি সেইকেইটা ডাঙৰ কৰি এইবাৰ বিক্ৰী কৰিলোঁ কৰাৰ পিছত এইবাৰ লাহেকৈ এটা মেচিন বনালোঁ ঘৰতে এই ঘৰতে দেখুৱালে আপোনালোকক মেচিনটো দেখুৱালে তো এতিয়া আছে মেচিনটো ইভাগে তো চালে তাৰপিছত এইবাৰ সেই 30টা মুৰ্গী বিক্ৰী কৰিলোঁ কৰাৰ পিছত এইবাৰ এটা মেচিন বনালোঁ ধুনীয়া কৰি আৰু টেম্পাৰটো কেনেকৈ কি ছেট কৰিব লাগে সৰু খুৰাৰ পৰা ফোন কৰি সুধি ল'লোঁ ধুনীয়া কৰি এইবাৰ বনাই কিনে বৰ্তমান চলি আছে অঁ তো চাওক আপোনালোকে তো এনেই ঘৰ বহি থকা নাই কিন্তু তো কিবা এটা নিজৰ মানে কামত লগাইছে এনেকৈ আগুৱাই যোৱা তো ভাল লাগিল এনেকৈ ধৰ মানে মোক এয়া আমাৰ তাৰপিছত মই এতিয়া ক'লোঁ তো আহি গ'লোঁ এতিয়া তো আগুৱাই যোৱা ভাল লাগিল আৰু যদি কোনোবা যদি মুৰ্গী বা হাঁহৰ এনেকৈ চান্দা লাগে তো এটা আহি গ'লে হ'ল মোৰ তাত আহি কণ্টেক্ট কৰিব পাৰে চৰবোৰ ৰামপুৰ আৰু ডেষ্টিনেশ্যন থাকিব নাম্বাৰটো তো এটা কথা কি যে মানে কি ভাইজনক মানে কি যোনদিনা হ'লে মই 4 দিনমান আগতে আহিছিলোঁ মানে ভাইক লগ পাই কেনে অলপমান কিবা অলপ জোচ বাঢ়িছে কাৰণটো হ'ল কি যে ইমান এটা ডাঙৰ এক্সিডেণ্ট হোৱাৰ পিছতো যে কিবা কাম কৰিছে তো তাৰ কাৰণে মানে উৎসাহ বাঢ়ি গৈছে তাৰপিছত তো আপোনালোকক চেষ্টা কৰিব এনেকুৱা কাম কৰিবলৈ নাই কি কয় এনেই হাত কৰি মানে তো কিছুমান মানুহ আছে কি এনেই কিবা বেমাৰ হৈছে বহি আছে এনেই কিন্তু ভাবছে কি মই নৰো কৰিব আকৌ কিন্তু ইয়াক দেখি এটা মানে কি জোচ বাঢ়ি গৈছে এনেই থাকি লাভ নাই কৰিব পাৰিম যিহেতু অঁ হাত দুখন আছে ভৰি অলপ ভৰিখনত ল'ব পৰা নাই কিন্তু হাত দুখনটো আছে না ক'ব পাৰিম অলপ অলপকৈ কৰি থাকিম পিছত ভাল লাগিব আৰু অলপকৈ কৰিম তো ধৈৰ্য লাগব এইটো কাম কৰিব লাগিলে মানুহতো একেদিনতে ওপৰত উঠে না অলপ অলপকৈ উঠিব সেইটোৱে আৰু অ'কে গাইজ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ' ভাল লাগে লাইক কৰিব শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই বাই গাইজ বাই বাই অ'কে গাইজ তো এতিয়া ঘৰলৈকে যাম মানে হাউলিত যাম তো নিজুদা আহিছে তো যাই আছোঁ ইয়াৰ লগত